নমস্কাৰ বন্ধুসকল, মোৰ এটি নতুন ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। এতিয়া মই অফিচৰ পৰা আহি আছোঁ আৰু আজিৰ ভিডিঅ'টো মই এতিয়া ষ্টাৰ্ট কৰিছোঁ। অফিচৰ পৰা আহি থাকোঁতে আহি পাইছোঁ, সোমাইছোঁ মাত্ৰ এতিয়া। আজি তেনেকৈ দিনটোত একো নাছিলে স্পেচিয়েল, তো সেইকাৰণে ভাবিলোঁ একো নাই তো। কিন্তু এতিয়া মানে সন্ধিয়ালৈ আজি অলপমান এটা সৰুকৈ আয়োজন কৰা হৈছে। কেইজনমান অফিচৰ ষ্টাফকে আৰু মাতিছোঁ আৰু তো অলৰেডি কিচেনত আহি বনাই আছে ভাত। তো এতিয়া মই সেইকাৰণে আহি গ'লোঁ আৰু আহি পেলাই সেইকাৰণে ভাবিলোঁ এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিম। তো ঠিক আছে, দেখাই যাম অলপ। তো অফিচৰ ষ্টাফকেইটাক মাতিছিলোঁ, তো কাৰোবাৰ সিহঁতৰ কিবা এটা প্ৰব্লেম হৈছে কাৰণে বহুত জল্দিকৈ যাব লগা হ'ল। কিন্তু ওপৰত কিচেনত ভাত বনাই আছে আৰু মই এতিয়া ফ্ৰেছ হৈছোঁ মাত্ৰ। তো এতিয়া অলপ কিচেনত গৈ আহোঁ, কি চলিছে চাওঁগৈ। তো এতিয়া কিচেন যাওঁ, ভাত বনাই হৈ গ'ল চাগে। এইটো বাৰ্থডে খাব অহা মানুহ আগতে ভাত খাই দিলে। আজিতো ভাতটো বেলেগেই বনালে, এতিয়া বাছ খাব লাগে আৰু মাতে। আহিছে কেইটামান মানুহ বাৰু, বেছি নাই, লগৰ আছে, খালি ভাইটি আছে আৰু দীপাংকৰৰ লগৰ আছে, বাছ সিমানে। তথাপিও হৈ গ'ল এতিয়া, বাছ চব ৰেডি হৈ গ'ল। আজি নিজে নবনোৱাকৈ চব ৰেডি হৈ গৈছে। আহি পেলাই খালি গাটো ধুইছোঁ আৰু এনেই কিচেনটো গ'লোঁ, বেলেগ একো কৰিব নাছিলে, চব হৈ গৈছে। মই যেতিয়ালৈকে আহিছোঁ বাছ এতিয়া খাম। ঠিক আছে, দেখাই যাম বাৰু মই। আৰু চব এতিয়া গুচি গ'ল আৰু ইহঁতকো অলপমান আগবঢ়াই দি আহোঁ বুলি ওলাই আহিছোঁ। আৰু মানে আজি বেলেগখিনি ভিডিঅ' কৰিব নহ'ল, পাহৰি থাকিলোঁ মই। এতিয়া আমি আলহীক এটা আগবঢ়াই থৈ আহিলোঁগৈ আৰু আজি তেনেকৈ ভিডিঅ' কৰাও নহ'ল। তো কি বহুত হেভি জেভি আছিল অলপমান, তো ময়ো পাহৰি থকা নিচিনা হ'ল। একো কামটো কৰাই নাই আজি, তথাপি পাহৰি গৈছোঁ আৰু। এতিয়া গৈ আছোঁ। আপুনি কিবা ক'ব? মাংস কেনেকুৱা লাগিলে? মাংসটো আজি বহুত বেছি টেষ্টি হৈছে, মানে কি ক'ম আৰু। আপুনি একো নাই কৰা আজি? যিমান যি কৰিছোঁ ময়ে কৰিছোঁ। আজি ময়ো একো নাই কৰা, ইও একো নাই কৰা। আজি খানা বনোৱা বেলেগ। যেতিয়ালৈকে অফিচৰ পৰা আহি গৈছোঁ তেতিয়ালৈকে খানা ৰেডি পুৰা। আহি পেলাই খালি খাইছোঁ, খাওঁতে অলপ দেৰি হৈ গ'ল। এতিয়া থৈ আহিলোগৈ আলহী মানে লগৰ এটা আছিলে আৰু থৈ পেলাই ঘূৰি আছোঁ অকণমান। সেই আমি আহি আছোঁ এতিয়া। আজিতো অফিচৰ পৰা অহাৰ পাছত ভিডিঅ' বনাইছোঁ। তাৰ আগতে একো নাছিলে তেনেকৈ, কি সদায় আৰু অফিচ যাওঁ, অফিচৰ পৰা আহি দেখা দেখিম। কালি কিন্তু পাক্কা এটা ভিডিঅ' হ'ব, বহুত ধুনীয়া। তো আপোনালোকে চাব, মৰ্ণিং টু ইভিনিংলৈকে কালি পূৰা। তো আপোনালোকে চাই থাকিব। তো এতিয়া বাই বাই, গুড নাইট। আচ্ছা, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, বাই বাই, গুড নাইট।